ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে যে হোৱাটছআপৰ ষ্টেটাছ আমি কেনেকৈ ডাউনলোড কৰিব পাৰি আৰু হোৱাটছআপত ডিলিট হোৱা মেছেজবোৰ আমি কেনেকৈ ৰিকভাৰি কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হৈছে। তাৰ আগতে আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে হোৱাটছআপটো অ'পেন কৰি ল'ব। তাৰপিছত যদি আপোনাক কোনোবা আপোনাৰ বন্ধুৱে আপোনাক মেছেজ কৰিছে কিন্তু আপুনি মেছেজটো চিন কৰাৰ আগতে যদি আপোনাৰ বন্ধুজনে সেই মেছেজটো ডিলিট কৰি দিয়ে, তেতিয়াহ'লে আপুনি সেই মেছেজটো ক'ৰ পৰা চাব পাৰে সেইটো আজি মই এইটো দেখাই দিম। অলপ আগতে মোৰ মোবাইলত এটা মেছেজ আহিছিল কিন্তু মই চিন কৰা নাই, তাৰ আগতে মেছেজটো ডিলিট কৰি দিছে। মই এই মেছেজটো ক'ৰ পৰা চাব পাৰিম সেইটো আপোনালোকক দেখাই আছোঁ। এই মেছেজবিলাক চাবৰ কাৰণে এটা এপছৰ প্ৰয়োজন হয়। সেই এপছটোৰ লিংক মই মোৰ ডিছক্ৰিপশ্যন বক্সত মই দি থৈছোঁ, তাৰ পৰা আপুনি গৈ ইনষ্টল কৰি ল'ব পাৰে। মই সেই এপছটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰি লোৱাৰ পিছত ইয়াতে এই নাম্বাৰটোত মই ক্লিক কৰি দিছোঁ। এইবিলাক মেছেজ মানে মোক দিছিল, জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই এইটো কি কৰিছোঁ। এইবিলাক মেছেজ মোক দিছিল। এইবিলাক মানে যদি মেছেজ দিয়ে, আপোনাৰ বন্ধুজনে আপোনাক মেছেজ দিয়ে কিন্তু আপুনি চিন কৰা নাই, তাৰ আগতে যদি ডিলিট কৰি দিয়ে সেই মেছেজটো, কিন্তু আপুনি এই এপছটোৰ জৰিয়তে আপুনি চাব পাৰিব। দ্বিতীয় নম্বৰ টিপছটো হৈছে, আপুনি যদি আপোনাৰ হোৱাটছআপৰ ষ্টেটাছ ডাউনলোড কৰিব খোজে তেতিয়াহ'লে আপুনি কেনেকৈ ডাউনলোড কৰিব। ধৰি লওক আপোনাৰ এটা ষ্টেটাছ ভাল লাগিছে, সেই ষ্টেটাছটো আপুনি ষ্টেটাছ লগাব খুজি আছে, তেতিয়াহ'লে আপুনি কেনেকৈ সেই ষ্টেটাছটো ডাউনলোড কৰিব সেইটো আজি আপোনালোকক মই দেখাই দিম। এইটো এপছৰ জৰিয়তে আপুনি ডাউনলোড কৰিব পাৰিব। ইয়াৰ কাৰণে বেক কৰি দিলোঁ। তাৰপিছত একেবাৰে ৰাইট ছাইডত এই ডাউনলোড চিহ্ন আছে, তাতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত যদি আপোনাৰ মোবাইলৰ গোটেইখিনি ষ্টেটাছ ইয়াত শ্ব' কৰিব। তাৰপিছত এইটো আপোনালোকে যোনটো আপোনাৰ ষ্টেটাছ ভাল লাগে সেইটো ষ্টেটাছ আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ধৰি লওক এই ষ্টেটাছটো আপোনাৰ ভাল লাগিছে, তেতিয়াহ'লে আপুনি একদম তলত ৰাইট ছাইডত ইয়াতে আপুনি ক্লিক কৰি ষ্টেটাছটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি কয় আপুনি ডাউনলোড নকৰাকৈ এইটো ডাইৰেক্ট শ্বেয়াৰ কৰি দিব পাৰিব। মই ডাউনলোড কৰি লৈছোঁ। ডাউনলোড কৰি বেক কৰি দি আছোঁ আমি। ইয়াতে তলত চাওক ডাউনলোডেড বুলি লিখা আছে, তাৰ তলতে আপোনাৰ ষ্টেটাছখন ডাউনলোড হৈ গৈছে। আপোনাৰ গেলাৰীতো এই ষ্টেটাছখন ছেভ হৈ আছে। ইয়াৰ পৰাও আপুনি ষ্টেটাছটো লগাব পাৰিব। মই এই ষ্টেটাছটো এই শ্বেয়াৰত ক্লিক কৰি দিব, থ্ৰী ডট। ইয়াতে ক্লিক কৰাৰ পাছত হোৱাটছআপত যাব। তাৰপিছত আপোনাৰ মাই ষ্টেটাছ ইয়াতে ক্লিক কৰি দিব। তাৰপিছত মই ডাইৰেক্ট ষ্টেটাছটো লগাই দিব পাৰিম। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।